প্ৰিয় শ্ৰোতা, বাৰিষা কালত বানপানী হলে জনসাধাৰণে কেনেধৰণৰ সজাগতা অৱলম্বন কৰিব লাগে তথা এই ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে আজি আমাক কিছু কথা কৈছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৰপেটা জিলাৰ প্ৰকল্প বিষয়া ড নন্দিতা দত্তই। অসম হৈছে নদীমাতৃক ৰাজ্য। ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ প্ৰধান নদী। অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উপনৈৰ সংখ্যা উত্তৰ পাৰে 65খন আৰু দক্ষিণ পাৰে 48খন। ব্ৰহ্মপুত্ৰ নদীৰ বক্ষ আৰু সমগ্ৰ উপত্যকাটোৱেই হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ বানপানী প্ৰৱণ। অত্যন্ত সক্ৰিয় মৌচুমী বতাহেই এই অঞ্চলত বানপানী হোৱাৰ মূল কাৰণ। আনবোৰ দুৰ্যোগতকৈ বানপানী তুলনামূলকভাৱে আগতে অনুমান কৰিব পাৰি, কিন্তু কেতিয়াবা কোনো আগজাননী নোহোৱাকৈ অহা বানপানী বিস্তৰ ক্ষতি সাধন কৰিব পাৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰিয়তে অসম চৰকাৰে বানপানীৰ আগজাননী দিয়াৰ এক অনন্য ব্যৱস্থা কৰিছে। নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ শ্বিলঙত অৱস্থিত এই গৱেষণা কেন্দ্ৰৰ জৰিয়তে এই বানপানীৰ আগজাননী বৰ্তমান সকলো জিলাতে ৰাজহ চক্ৰৰ জৰিয়তে গাঁও পৰ্যায়লৈকে প্ৰায় 7 পৰা 18 ঘণ্টা পৰ্যন্ত আগতীয়াকৈ দিব পৰা হৈছে। চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন, নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন, আছাম ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট হৈছে এই প্ৰকল্পৰ অন্যতম সহযোগী। এই প্ৰকল্পৰ জৰিয়তে আগতীয়াকৈ দিয়া সংকেতবাণীৰ জৰিয়তে ৰাইজক সাজু হৈ থাকিবলৈ আহ্বান জনোৱা হয়। 15 মে'ৰ পৰা 15 অক্টোবৰলৈকে এই সময়ছোৱাক ফ্লাড ছিজন বা বানপানীৰ সময় হিচাপে দুৰ্যোগ ব্যৱস্থাপনাই চিহ্নিত কৰিছে। এই সময়ছোৱাত তৎপৰ হৈ থাকিবলৈ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত জিলা পৰ্যায়ত দুৰ্যোগ ব্যৱস্থাপনাই বিভিন্ন বিভাগসমূহৰ লগত বানপানীৰ আগতীয়া প্ৰস্তুতি সম্পৰ্কে সভা অনুষ্ঠিত কৰে। ইয়াৰোপৰি জিলা উপায়ুক্তই বিভিন্ন বিভাগৰ মুৰব্বী আৰু ৰাজহ চক্ৰ বিষয়াক বানপানীৰ পূৰ্ব প্ৰস্তুতি সম্পৰ্কে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। ৰাজহ চক্ৰৰ এই বানপানী প্ৰস্তুতি পৰিকল্পনাসমূহত অতীজত ক'ত ক'ত বানপানী হৈছিল, ক'ত বেছি হৈছিল, ক'ত কম হৈছিল তাৰ ভিত্তিত গাঁওসমূহ চিনাক্তকৰণ কৰা হয় আৰু তাৰ ভিত্তিত গাঁওসমূহত আগতীয়াকৈ ওখ আশ্ৰয় শিবিৰ চিহ্নিত কৰি থোৱা থাকে। তাৰোপৰি এই অঞ্চলসমূহত যদি কাৰোবাৰ নাও আছে, নাৱৰ মালিকৰ নাম, ফোন নম্বৰ আগতীয়াকৈ সংগ্ৰহ কৰা থাকে। লগত গাঁওবুঢ়াৰ নাম আৰু ফোন নম্বৰ সংগ্ৰহ কৰা থাকে। তেনেকৈ গাঁওবুঢ়াৰ ওচৰতো দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়াৰ ফোন নম্বৰ আৰু জৰুৰীকালীন ফোন নম্বৰসমূহ আগতীয়াকৈ থাকে। তাৰোপৰি বানপানীৰ সময়ত যাতে সকলো বিভাগে সুচাৰুৰূপে কাম কৰিব পাৰে তাৰ বাবে আগতীয়াকৈ নোডেল অফিচাৰ বাছনি কৰি থোৱা হয়। এই নোডেল অফিচাৰসমূহক যাতে বানপানীৰ সময়ত যাতে তাৎক্ষণিকভাৱে কাম কৰিব পাৰে আগতীয়াকৈ পৰিকল্পনা কৰা থাকে। উদাহৰণস্বৰূপে স্বাস্থ্য বিভাগৰ ওচৰত জৰুৰীকালীন সময়ত দৰকাৰ হোৱা দৰৱ পাতি আগতীয়াকৈ যোগাৰ কৰোৱা হয়। জলসম্পদ বিভাগৰ মথাউৰিসমূহ সুৰক্ষিত অৱস্থাত আছে নে নাই দিয়ে নিশাই চোকা দৃষ্টি ৰাখে। তাৰোপৰি আমাৰ লগত দুৰ্যোগৰ সময়ত উদ্ধাৰ কৰিবলৈ SDRF অৰ্থাৎ ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ ৰাজ্যিক দুৰ্যোগ সঁহাৰি দল আছে। তেওঁলোকে ফায়াৰ ডিপাৰ্টমেণ্টত থাকে। তেওঁলোকৰ উন্নত প্ৰশিক্ষণপ্ৰাপ্ত দুৱাৰো আছে। অন্যান্য সা-সঁজুলি যেনে ৰাবাৰ বুট, লাইফ জেকেট, দুবাৰুৰ অক্সিজেন চিলিণ্ডাৰ, পানীত পৰা মানুহক উদ্ধাৰ কৰিবলৈ তেওঁলোকে আমাৰ জিলাসমূহত থাকে। তাৰোপৰি বেছিকৈ বানপানী হোৱা জিলাসমূহত বানপানীৰ সময়ত NDRF নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ 30 পৰা 25 জনীয়া দল ৰাইজৰ সুবিধাৰ্থে আহে। এই উদ্ধাৰকাৰী দলসমূহক ৰাইজে যাতে বিপদৰ সময়ত সহজতে পাব পাৰে তাৰ বাবে টোল ফ্ৰী নাম্বাৰ 1077 নাইবা 101 ডায়েল কৰিব পাৰে। তাৰোপৰি ৰাজ্যখনৰ প্ৰত্যেক জিলাতে বছৰটোৰ দিনে নিশাই সক্ৰিয় হৈ থকা দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা আছে। যিহেতু আমি বানপানীৰ কথা আগতীয়াকৈ অনুমান কৰিব পাৰোঁ আৰু অসমত যিহেতু প্ৰত্যেক বছৰে বানপানী হৈ থাকে, সেইবাবে আমাৰ ৰাইজৰ কাৰণে ৰাইজে তেওঁলোকৰ নিজৰ সুবিধাৰ্থৰ বাবে এখন দুৰ্যোগ পৰিকল্পনা কৰিব পাৰে যিখিনি ঠাইত বানপানী হয়। বানপানীৰ আগত জলপূৰ্ণ স্থান ত্যাগ কৰি নিৰাপদ পথেৰে গৈ পূৰ্ব নিৰ্ধাৰিত শুকান ঠাইত আশ্ৰয় ল'বলৈ আগতীয়াকৈ পৰিকল্পনা কৰক। সহজে বেয়া নোহোৱা খাদ্য, বিশুদ্ধ পানী, অত্যাৱশ্যকীয় ঔষধ, পানী বিশুদ্ধিকৰণ টেবলেট, প্ৰাথমিক চিকিৎসাৰ সা-সঁজুলি আদিৰে পূৰ্ণ আগতীয়াকৈ সাজু কৰি থোৱা ডিজাষ্টাৰ কিট বা দুৰ্যোগ মোনাখনে বানপানীৰ সময়ত কিছু সময়ৰ বাবে হ'লেও আপোনাক সাহায্য দিব। আপোনাৰ যদি প্ৰয়োজনীয় নথি-পত্ৰ থাকে সেই নথি-পত্ৰসমূহ পানী সোমাব নোৱাৰাকৈ ভালকৈ বান্ধি সুৰক্ষিত স্থানত ৰাখক। আপোনাৰ জিলাৰ বাবে প্ৰযোজ্য হাইয়েষ্ট ফ্লাড লেভেল অৰ্থাৎ বানপানীৰ উচ্চতম সীমা বা দাগ সম্পৰ্কে জানি লৈ বাৰিষাৰ আগতেই আপোনাৰ ঘৰৰ ভেটিৰ উচ্চতা বৃদ্ধি কৰক যাতে বানপানীয়ে ভেটিটো বুৰাই পেলাব নোৱাৰে। ঘৰৰ খাদ্যবস্তু, আচবাব আদি ঘৰুৱা সামগ্ৰীসমূহ যথাসম্ভৱ পানীত নিতিতাকৈ নিৰাপদে ৰখাৰ ব্যৱস্থা কৰক। মুঠতে বানপানীৰ মোকাবিলা কৰিবলৈ পূৰ্ব প্ৰস্তুতিয়ে হৈছে মূল
চাবি কাঠি। যিহেতু আমাৰ এতিয়া বাৰিষা কাল আহি আছে, 15 মে'ৰ পৰা 15 অক্টোবৰলৈকে আমাৰ ফ্লাড ছিজন দুৰ্যোগ ব্যৱস্থাপনাই নিৰ্ধাৰিত কৰি থৈছে। গতিকে এই সময়ছোৱাত যিখিনি অঞ্চলত বানপানী হয়, সেই বানপানী হোৱা ৰাইজে যাতে সজাগ থাকে, সুৰক্ষিত থাকে, তাৰ বাবে তেওঁলোকে ফ্লাড ৱাটাৰ লেভেল কিমান বাঢ়িছে বা ক'ত আজি বৰষুণ বেছি হৈছে সেইখিনি শুনিবলৈ তেওঁলোকে ৰেডিঅ' নাইবা টিভি ব্যৱহাৰ কৰক। সুস্থ থাকক, সবল থাকক, সজাগ থাকক। এয়া আছিল আমাৰ সৈতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৰপেটা জিলাৰ প্ৰকল্প বিষয়া ড নন্দিতা দত্ত।